আৰম্ভণিতে এটা স্পষ্টীকৰণ দি ল'ব খুজিছোঁ। কবিতাখিনি মই সমালোচনা কৰা নাই, বৰং আলোচনাহে কৰিছোঁ। মই অনুভৱী লেখক। কবিতাকেইটা পাঠ কৰাৰ সময়ত যি অনুভৱ আহিছে তাকহে ব্যক্ত কৰিছোঁ। সেই অনুভৱ নিতান্তই ক্ষণস্থায়ী। স্থান, কাল, পাত্ৰভেদে একেখিনি কবিতাৰেই ব্যাখ্যা বেলেগ বেলেগ হোৱা অস্বাভাৱিক নহয়। মোৰ কথাখিনিয়ে যদি আপোনালোকক উৎসাহিত কৰিছে, সেয়া আপোনালোকৰ প্ৰাপ্য, আৰু যদি নিৰুৎসাহিত কৰিছে, সেয়া অনিচ্ছাকৃত। কবিতা লিখা আৰু কবিতা সমালোচনা কৰা বা কবিতা সম্পৰ্কে মতামত দিয়া দুয়োটা একে কথা নহয়। কবিতা লিখাটো এটা কলা, আৰ্ট। ছবি এখনৰ দৰে মনৰ প্ৰতিটো ভাৱনাক কেৱল শব্দৰ মায়াজালেৰে ইয়াক অংকন কৰা হয়। বহু ক্ষেত্ৰত শিল্পী সফল হয়, বহু ক্ষেত্ৰত নহয়। পাকৈত কবিতা অঁকা শিল্পী এজনো সফল নহ'ব পাৰে, আৰু অপাকৈত এজন শিল্পীয়েও হঠাতেই সুন্দৰ এটি কবিতা লিখি পেলাব পাৰে। সেইটো নিৰ্ভৰ কৰে কবিজনৰ অনুভৱৰ ঘনত্ব, প্ৰকাশৰ তীব্ৰতা, শব্দৰ ভাণ্ডাৰ আৰু বিষয়বস্তু সম্পৰ্কে জ্ঞানৰ প্ৰকৃতি। এইকেইটা দিশৰ সংমিশ্ৰণ অনুসৰিয়েই কবিতাৰ চৰিত্ৰ নিৰ্মিত হয়, বেলেগৰ হাতত বেলেগ বেলেগ ধৰণে। কিন্তু এজন আলোচনাকাৰী এই আটাইকেইটা দিশৰ প্ৰয়োজন নাই। তেওঁৰ ৰুচি, অভিৰুচি, পচন্দ অপচন্দ, বিস্তৃত জীৱন সম্পৰ্কে জ্ঞানৰ আধাৰ আৰু কবিৰ মনস্তত্ব সম্পৰ্কে ধাৰণাৰ আধাৰতে কবিতাৰ ব্যাখ্যা কৰিব পৰা যায়। সেয়েহে একেটা কবিতাকে ভিন্ন ব্যাখ্যাকাৰীয়ে ভিন্ন ধৰণেৰে দেখুওৱা দেখা যায়। উদাহৰণস্বৰূপে জোনমণি নাম লগোৱাৰ নিৰাশা কবিতাটোৰ কথা ক'ব পাৰি। কবিতাটোৰ আৰম্ভণিখিনি কবিগৰাকীয়ে বৰ সুন্দৰকৈ আৰম্ভ কৰিছে। সেউজীয়া পথাৰ এখনৰ টঙিঘৰত এটি জোনাকী ৰাতি পাৰ কৰি অত্যন্ত কাব্যিকতাৰে ভৰপূৰ শাৰী দুটিতেই কবিতাটোৱে কাব্যিকতাৰ পূৰ্ণতা লাভ কৰিছে। এখন আটক ধুনীয়া চিত্ৰকল্প মনত জল জল পটপটকৈ দোলা দি গৈছে। কিন্তু কবিতাটোক পিছলৈ সেই ভাৱ কবিজনাই ধৰি ৰাখিব নোৱাৰিলে, বৰঞ্চ এক বেলেগ ধৰণৰ বিষয়বস্তুলৈ বাগৰ সলালে, আশাৰ পৰা নিৰাশালৈ গতি কৰিলে। যি নহওক, কবিৰ সেয়া নিজস্ব কথা। কিন্তু কবিতাৰ এটা ঘন ৰসৰ পিছত অলপ সেমেকা চাপ পাঠকে সহজে গ্ৰহণ কৰিবলৈ সুবিধা পায়। অৱশ্যে সেয়া কবিৰ বয়স আৰু অনুভৱত তাৰ ছায়ে বাস্তৱ ৰূপ ধাৰণ কৰিছে। নামকৰণ সুন্দৰ হৈছে, অনুভৱৰ বৰ্হিপ্ৰকাশ খুব সুন্দৰ। নিৰৱচ্ছিন্নভাৱে কাব্য সাধনা অটুট ৰাখিলে সুন্দৰ সফলতা আহিব। কবিগৰাকীলৈ মোৰ শুভেচ্ছা আছে। কবিতা আন একো নহয়, মানুহৰ হতাশা, বিষাদ, পোৱা নোপোৱা, বিৰহ বেদনা, এইবোৰ মানৱীয় প্ৰমূল্যৰেই কাব্যিক উপস্থাপন। এইসমূহৰ সঞ্চালনত যিয়ে যিমান অভিজ্ঞ হৈ উঠে, তেওঁই সুনিপুণ খনিকৰ হৈ যায়। আৰু যদি অভিজ্ঞ নহয়, তেন্তে আৰম্ভণিতে প্ৰকাশৰ ধাৰা শেষলৈকে ধৰি ৰখাত বিফল হয়। আন কোনোজনে আকৌ প্ৰকাশভংগীৰ ধৰণ শেষলৈ পাহৰি থাকে। এনেবোৰ লক্ষণ সঘনাই অপৰিপক্ক কবিৰ ক্ষেত্ৰত দেখা যায়। কবিজনাই সেই কথা অনুধাৱন কৰিব পাৰিলেই পৰৱৰ্তী কালত কবিতাসমূহত সেই ভুলবোৰ নাইকিয়া হয়। তেনে ধাৰণাৰে গঢ় লৈ উঠিছে পুনৰ নুপুৰ দত্তৰ শেষ স্তম্ভ কবিতা। জোনমণিৰ বিপৰীতে নুপুৰৰ কবিতাই আকৌ শেষলৈহে কাব্যিকতা দাবী কৰে বেছিকৈ। এইটো অৱশ্যে কবিজনাৰ বাবে শুভ লক্ষণ। কম স্বাদৰ পৰা গভীৰ স্বাদৰ আস্বাদনত পাঠকে অস্বস্তি নাপায়। কিন্তু প্ৰবাহমান প্ৰতিটো শব্দতে, প্ৰতিটো বাক্যতেই গভীৰৰ পৰা গভীৰলৈ অপূৰ্ব স্বাদৰে ধৰি ৰাখিবলৈ প্ৰচেষ্টা কৰাই হোৱা উচিত কবিৰ লক্ষ্য। তাৰ প্ৰকাশ পাইছে। পৃথিৱীখনক যে ভাল পাই গ'ল, সেউজীয়াবোৰত যে সপোন ৰচিল, আকাশৰ বিশালতাখিনিক বুকুত সামৰি। সুন্দৰ অভিব্যক্তি, কাব্যিকতা আছে, মনত ভাৱনাৰ উশাহ মেলে। উদ্বাউল হয় মন, ধৰি ৰাখিবলৈ অস্বস্তি হয়।
বাস্তৱত যে নাই সেয়াই সাহিত্যৰ লক্ষণ। কবিতাৰ কাব্যিকতা বাস্তৱ জগতৰ অপূৰ্ণতাখিনি আনি দিয়ে। মনত কষ্ট হয়, তথাপি প্ৰশান্তি আহে। আনহাতে অনন্ত গোহাঁইৰ অনুভৱ কবিতাটো অলপ বেলেগ ধৰণৰ। পূৰ্বৰ দুটাতকৈ এটা নিৰ্দিষ্ট বস্তুক প্ৰদক্ষিণ কৰি লিখা কবিতাই কাব্যিকতা বেছি দাবী কৰে। যদি বিষয়টো চিনাকি হয়, সকলোৰে পৰিচিত হয়, তেন্তে ইয়াৰ প্ৰয়োজনীয়তা আৰু অধিক হয়। বিষয় সম্পৰ্কে পৰ্যাপ্ত জ্ঞানৰ দাবী কৰে। যি নহলেও অনুভৱত কবিজনা সফল হৈছে। আৰম্ভণিৰে পৰা শেষলৈকে কবিজনাই অহৰহ চেষ্টা ৰাখিছে কবিতাটো এটা সুৰত ধৰি ৰাখিবলৈ। প্ৰকাশভংগীৰ ধৰণত আৰু অধিক তীব্ৰতা আৰু সুগভীৰ জ্ঞানৰ দাবী কৰিলেও নতুন কবি হিচাপে কবিজন অনুভৱত সুন্দৰ কাব্যিকতা ৰাখিবলৈ যত্ন কৰিছে। অনুভৱ থাকোঁতে কি প্ৰয়োজন, যাবলৈ বাট কৰি বাই, বুকুৰ আপোনজন কিমাননো দূৰত, চকু মেলিলেই দেখা পায়। অপাৰ্থিব অনুভৱ সমৰ্পণে মানুহৰ মন আত্মাৰ একাকীকত্ব ঘটায়। চেতনাৰ সুন্দৰ কাব্যিক প্ৰকাশ ঘটিছে। সেই চেতনাৰ সুন্দৰ কাব্যিক প্ৰকাশ ঘটিছে। ভগৱত প্ৰেম আমাৰ তেনে এক নিদৰ্শন। দেশে দেশে বাট কৰি বাই, মঠ মন্দিৰ ঘূৰি ফুৰিলেও প্ৰকৃত উপলব্ধি সমৰ্পণত। সেই চিৰন্তন সত্য উপলব্ধি কৰাজনহে প্ৰকৃত ভক্ত। চিন্তামণি দিহিঙীয়াৰ কবিতাটোত নামকৰণত অকণমান খেলি মেলি অনুভৱ কৰিছোঁ পাঠক। কবিতাটোৰ নাম বেলেগ হোৱা হলেও হৃদয়ৰ স্মৃতিত লিখিব পৰা গ'লহেঁতেন। অথবা হিৰুদাক আঁতৰাই ৰাখিও কবিতাটোৱে সুন্দৰ কাব্যিকতা দাবী কৰিলেহেঁতেন। বাকী ভাৱনাখিনি সুন্দৰ, প্ৰকাশ সুন্দৰ। কবিতাটো এটা সাৰ্থক চিন্তন বুলিয়েই ক'ব পাৰি। সাম্প্ৰতিক বাৰিষাৰ পৰিস্থিতিত বিশেষকৈ অসমৰ এক জ্বলন্ত সমস্যাৰ অনুভৱী প্ৰকাশ ঘটিছে চুটি বাক্য কেইশাৰীত। সেয়া কবিৰ বাবে শুভ লক্ষণ। এই সময়ছোৱাতেই কিন্তু হৃদয়ৰো জন্মৰ সময় বিশেষ তাৎপৰ্য বহন কৰিছে। অনাগত দিনত কবিৰ কাব্যিকতা আৰু অধিক উজ্জ্বল হ'ব। বৰষুণ ভাল পোৱা খেতিয়কজনৰ চকুত এতিয়া বাৰিষাৰ গান। উকিকল্পিতা বৰাৰ বুকুৰ গান কবিতাটি এটি সুন্দৰ কবিতা। সুন্দৰ চিত্ৰকল্পই সাধাৰণ বিষয়টিক কবিগৰাকীয়ে আটক ধুনীয়াকৈ উপস্থাপন কৰিছে। পানী পৰুৱাৰ লাডু, কোনে লিখিব এতিয়া বেলিৰ কাষত। এখন সুন্দৰ চিত্ৰকল্প বাৰিষা। এই দুৰ্যোগৰ সময়ত চাৰিওফালে পানী, চৌকাত জুই নজ্বলাৰ সময়। প্ৰেম, ভালপোৱা, বুজাবুজিৰে এষাৰি অমিয়া মাতেই যে সমস্যাৰ সমাধান নিদিলেও সমস্যাৰ সৈতে মোকাবিলা কৰাত সাহস দিয়ে। তাৰেই প্ৰকাশ ঘটিছে কবিতাটি। কবিগৰাকীৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছে। কোনো কবিয়ে এইখিনি বিস্তৃত কথা কবিতাই সামৰিব খোজে আৰু কোনোৱে এটি সামান্য কথাকে বিস্তৃতভাৱে বুজাব খোজে। দুয়োটাতে কবিজনাৰ দক্ষতা লাগে। কিন্তু বিস্তৃত এইখিনি কথা ভাৱঘনভাৱে শব্দৰে হেঁচা মাৰিব নোৱাৰিলেই কবিতাই কাব্যিকতা হেৰুৱায়, গদ্যৰূপ লয়, পাঠকৰ বাবে ৰসহীন কৰি তোলে। কিন্তু আধুনিক কবিতাত গদ্যময়তাও এটা বিশেষ লক্ষণ হিচাপে সম্প্ৰতি দেখা যায়। কিন্তু ইয়াৰ বাবে লাগিব কবিগৰাকীৰ এখন পাৰদৰ্শী হাত আৰু উপযুক্ত বিষয় নিৰ্বাচন। আনহাতে সূক্ষ্ম, সদায় অৱহেলিত সৰু বস্তু এটা কবিতাৰ মাধ্যমেৰে অনুভৱৰ ক্ষুদ্ৰতম কোণলৈ লৈ যাব পাৰে সাৰ্থক কবি। উজ্জ্বল শইকীয়াৰ আচহুৱা হাঁহি কবিতাটোত কবিজনাই প্ৰকাশৰ সাৱলীল গতিধাৰা ওলাই কৰিছে। দ্বিতীয় পেৰাগ্ৰাফৰ পৰা সেই সাৱলীলতাত গতি আহিছে। সহজ ভাষাত এটা বেলেগ কবিতাৰ আৰম্ভণিৰ দৰে হৈ পৰিছে। কিন্তু কবিৰ চিন্তা ভাৱ, উপলব্ধিৰ সততা আছে। এক সুৰত এক অনুভৱত কবিতাটি বান্ধি পেলালে পাঠকৰ বাবে পঠনীয় হৈ পৰে। কবিৰ কাব্যিক চেতনা শেষৰ স্তৱকত সুন্দৰকৈ প্ৰকাশ ঘটিছে। পুৰুষা প্ৰজাত মোৰ তৰা লেখি ৰাতি, নাহক বৰষুণ ভগৱানক সাতি। পাৰা যদি মাৰিবাচোন আচহুৱা হাঁহি,
তাকে চাই সুখী হম জীৱন জুখি। অনুশ্ৰী সোণোৱাল গগৈৰ ইমান আমেজ কবিতাটো এটা আৱেগ সৰ্বস্ব কবিতা। হলেও কবিগৰাকীয়ে সেই আৱেগক পৰিশীলিত ৰূপত উপস্থাপন কৰিছে। সিয়ে আচলতে কলা, ভাৱ, অনুভূতি, আৱেগ, ইচ্ছা, অনিচ্ছা, মানুহৰ সত্যতাবোৰ যিয়ে যিমান পৰিশীলিতভাৱে কাব্যিকভাৱে উপস্থাপন কৰিব পাৰে, সিয়ে সাহিত্য কাব্য। এই ক্ষেত্ৰত ইমান আমেজ কবিতাটোৱেও আৰু অধিক আওপকীয়া চিত্ৰকল্পৰ সমাহাৰ ঘটোৱাৰ আৰু অধিক সাধনেৰে কাব্যধাৰা অব্যাহত থাকক তাৰেই কামনা কৰিলোঁ। সমাপ্তি ভালেই সকলো ভাল। বৰষুণৰ ৰাতি সৃষ্টিৰ আমেজত কণকঠীয়া সিঁচে, বোকাময় সুগন্ধি পথাৰ, লহ পহাই বাঢ়ি আহে হাজাৰ সেউজীয়া শস্য, লিহিৰি পতীয়া। অনুশ্ৰী সোণোৱালৰ কাব্যৰ কণকঠীয়াও লহ পহাই বাঢ়ক তাৰেই কাম। লোনা দহোটীয়াৰ ভগ্ন হৃদয়ৰ উচুপনি পঢ়ি এনে লাগিল যেন কবিগৰাকীয়ে কবিতাৰ পথাৰত খোজ পেলাইছে। কবিতাই দাবী কৰাৰ ধৰণেই তেওঁৰ আছে এখনি অনুভৱী হৃদয়। কিন্তু সেয়াই যথেষ্ট নহয়। কবিগৰাকীয়ে তালৈকো সচেতন হ'ব লাগিব অনুভৱক তোমাই থোৱাৰ কষ্ট। ভাষাৰ ক্ষেত্ৰত দখলো কেতিয়াবা কবিতাৰ উত্তম উপাদান হৈ পৰিব পাৰে। এনেবোৰ কথা আগত ৰাখিয়েই কবিগৰাকী আগবাঢ়ি যাওক, মোৰ শুভেচ্ছা। ভাল পোৱাৰ বৰষুণ সীমান্ত গগৈৰ এটা সাৰ্থক কবিতা। কবিতাটিত কাব্যিক গুণৰ উপাদান আছে। ভাল পোৱাৰ দৰে বিষয়ক লৈ কবিতা লিখা এতিয়া খুবেই কঠিন, কিয়নো ভাল পোৱা সকলোৰে প্ৰিয়। কবিতাটিত আধুনিক প্ৰেমৰ প্ৰস্ফুটন ঘটিছে। এনেবোৰ কবিতা সুখপাঠ্য হয়। শেষৰ শাৰীটোৰ প্ৰকাশত পুৰুষৰ এটা দোদিল্য আছে যেন লাগে। যি নহলেও এটি সুন্দৰ কবিতা। সুখত অথবা দুখত থাকে, কাৰ কি গৰজ পৰিছে বুকুত জোনাক কৰি বজাব। ৰাহুল শইকীয়াৰ জীৱন নামৰ কবিতাটিও জীৱনৰ সংঘাতৰ ছবিখনকেই ফুটাব খুজিছে। জীৱনৰ এনে উপলব্ধিবোৰেই মানুহক উত্তৰণৰ দিশে আগুৱাই নিয়ে অহৰহ। কবিতাও ঠিক একেই, প্ৰকাশভংগী পোনপটীয়া। এনে প্ৰকাশভংগীৰ কবিতা পাঠকে বাৰে বাৰে পঢ়িবলৈ মন নেথাকে। অনাগত দিনত সেই আশাৰেই কবিগৰাকী আগুৱাই যায় হতাশা ফালি। শেষত আটাইকেইজন কবিলৈ মোৰ হিয়া ভৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। কবিতাৰ লগে লগে জীৱন যুঁজতো জয়ী হয় যে। সকলো সময়তে মই আপোনালোকৰ লগত। এইকণ সুবিধা প্ৰদান কৰাৰ বাবে কাব্য পীঠিকাৰ প্ৰশাসক ভিগু কুমতলৈ মোৰ আন্তৰিক কৃতজ্ঞতা থাকিল।